এইখিনি দেখা পাইছে এইটো গিনি ফ্ল'ৰ পোৱালি হয়, যেনেকৈ আমি চীনা চৰাই বা তিতিৰ চৰাই বুলি কওঁ। ইয়াত কালাৰিং পোৱালি আছে আৰু ব্লেক পোৱালি আছে। কালাৰিং কিছুমান চিলভাৰ কালাৰ আছে, কিছুমান কলা বগা, কিছুমান বগা আছে আৰু কিছুমান ডাইৰেক্ট ব্লেক আছে। ব্লেকবিলাক দেখাত ইমান সৌন্দৰ্য নহয়, ইমান ভাল দেখা নাযায়, কিন্তু মিক্সিং থাকিলে বহুত ভাল। আপোনাৰ যিটো নেকি কলা বগা মিক্সিং আছে, এইটো চাওক, কলা বগা চিলভাৰ এইবিলাক মিক্সিং কালাৰ। এই মিক্সিং কালাৰবিলাক দেখাত মানে বহুত ধুনীয়া, ভাল লাগে। আৰু গিনি ফ্ল'ৰ নিজে কণী পাৰি উমনি লয়। বহুতে কয় যে নিজে কণী পাৰি উমনি লয় না নলয়। নিজে কণী পাৰে, নিজে উমনি লয়, নিজে পোৱালি জগায় আৰু নিজে পোৱালি লৈ ফুৰি থাকে। ইহঁতৰ প্ৰিয় খাদ্য হৈছে ঘাঁহ বন। বাহিৰৰ পৰা ঘাঁহ বনে বেছি খায়, কিন্তু কণী পাৰাৰ সময়ত এইটো বন্ধ কৰি ৰাখিলে বেছি ভাল। মানে ভালকৈ জাগা নাপালে ইহঁতক জংঘলত কণী পাৰিব। তো ইয়াতো দেখা পাইছে কণী লৈ উমনিত বহি গৈছে দুটা। ইয়াত এই দুটা ফিমেল হয়, মানে কালাৰটো বগা কলা এনেকুৱা মিক্সিং কালাৰ আছে। তো মোৰ লগত বৰ্তমান যিখিনি পোৱালি আছে চব মিক্সিং কালাৰৰ পোৱালি আছে আৰু ডেলিভাৰী দিয়াৰ সুবিধা আছে। যদি 100 পিচ লয় অল অসম ডেলিভাৰী দিব পাৰিম, আৰু যদি কমকৈ লাগে মিনিমাম যদি 20 পিচ লয়, ছয়গাঁও, বকোৱা, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকাচৰ, গুৱাহাটী, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, মৰিগাঁও এইখিনি এৰিয়াৰ ভিতৰত ল'লে মানে 20 পিচো দিব পাৰিম। তো সব সৰু পোৱালি পাব, বাকী ডাঙৰবিলাক বৰ্তমান নাই, সব বুকিং হৈ আছে। আৰু ইয়াত চাওক কালাৰিংবিলাক দেখাত মানে কেনেকুৱা দেখা যায়। ইয়াত টাৰ্কি আছে, কালাৰিং টাৰ্কিও আছে আৰু কালাৰিং গিনি ফ্ল'ও আছে। ইয়াত চাওক, মানে সন্ধিয়া সময়ত আমি দানা পানী এইবিলাক দিওঁ। দিনটো বাহিৰত থাকে, বাহিৰৰ পৰা ঘাঁহ বনটো বেছি খায় ইহঁতে। আৰু যেতিয়া নেকি কণী পাৰাৰ সময় আহে, কণী পাৰাৰ সময় হ'লে ইহঁতক আমি ভালকৈ জেগা এটা বনাই দিওঁ, যিহেতু সেইখিনি জেগাত কণী পাৰে। কণী পাৰাৰ সময়ত কি হয়, যদি ইহঁতক জেগাটো বনাই নিদিওঁ, যদি দেখা কণী পাৰবা বহি যদি বেলেগ মানুহ দেখা পায়, তেতিয়াহ'লে ইহঁতে জংঘলত যায় কণী পাৰিব। বহুতে কয় জংঘলত কিয় কণী পাৰে, এইকাৰণে জংঘলত কণী পাৰে, এইটো ভালকৈ জেগাটো বনাই দিব লাগে। তো আমি বহুত সুন্দৰকৈ ইহঁতক জেগা বনাই দিছোঁ ভালকৈ, সুন্দৰকৈ। এইখিনি জেগাতে কণী পাৰে, কণী পাৰিব বহি, বেলেগ যাতে একো দেখা নাপায়, বস্তাৰে ঢাকি দিব লাগে জেগাখিনি সুন্দৰকৈ। তো টাৰ্কি, চীনা মুৰ্গী চব একেলগতে থাকে আমাৰ, এইবিলাক দেখা পাই আছে। তো চীনা মুৰ্গীবিলাক দেখাত কিমান ধুনীয়া দেখাত। আৰু এইটো কালাৰিং টাৰ্কি, আমেৰিকান ৰয়েল টাৰ্কি এইটো। পিছত আছে ব্লেক টাৰ্কি। যিবিলাক মেল হয় টাৰ্কিবিলাক, মেলবিলাক 10 কেজি 12 কেজিলৈকে ওজন আহে, আৰু ফিমেলবিলাক 4 কেজি 5 কেজিমান থাকে। তো চাওক কিমান ধুনীয়া কালাৰবিলাক। যদি পোৱালি লাগে যোগাযোগ কৰিব, আৰু বেছিকৈ লাগিলেও যোগাযোগ কৰিব। বেছিকৈ লাগিলে আগতীয়াকৈ বুকিং কৰিব লাগিব। মোৰ ঘৰ কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ, গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। যদি কোনোবাই মোৰ ঘৰৰ পৰা ল'ব বিচাৰে, মোৰ ঘৰৰ পৰা ল'ব পাৰিব। নম্বৰ দিয়া আছে, যোগাযোগ কৰিব। ধন্যবাদ।